তোমাৰ নামটো আপোনাৰ অসুবিধা কি আছিল হয় কওকচোন মানে আপোনালোকে মাহেকীয়া কিমান দিনলৈকে হোৱা নাছিলে তুলনি হোৱাৰ পাছত আপোনালোকে মাহেকীয়া হোৱাই নাছিলে মানে এবাৰ হ'ল তাৰপিছত এতিয়া আপুনি কি কি ব্যৱহাৰ কৰিছিলে ইয়াত মানে আপোনালোকে যে ব্যৱহাৰ কৰাইছিলোঁ যে আমি আপোনালোকক কি কি দিছিলোঁ 3টা দিছিলোঁ নেকি অ'মেন লিভেগেন তাৰপিছত আকৌ ফিলিং আইৰণ তাৰপিছত ব্লাড পিউৰিফায়াৰ বটলকেইটা লৈ আহাচোন আপোনালোকে এইকেইটা ব্যৱহাৰ কৰিছিলে হয় মানে আপোনাৰ ভাল হ'ল আৰু এতিয়া কিমান দিনৰ ৰিজাল্ট পাইছে এইটো মানে আপোনালোকক 3টা কোৰ্চ কৰিব দিছিলোঁ আমি তাত আপোনালোকে 2টা কোৰ্চ কৰোঁতে আপোনালোকে মানে এতিয়া আপোনাৰ ছোৱালীজনী 5 দিন নেকি আজি লাগিব নোৱাৰা হোৱা মানে এবছৰৰ পৰা আপোনালোকে লাগিব নোৱাৰা হোৱা এবছৰীয়া ছোৱালীজনী হয় নামটো কি তোমাৰ টিনা দেৱী জিনা বয়স 16 বছৰ 14 বছৰ য়েছ তাই ধৰি লওক আপোনাৰ 14 বছৰৰ পৰা লাগিব 14 বছৰ তুলনি হোৱা দিন হ'ল কিন্তু তাই লাগিব নোৱাৰা হোৱা নাছিলে তো আমি ইয়াত দিছিলোঁ 4টা দিছিলোঁ নেকি বাইদেউ 3টা দিছিলোঁ হয় অ'মেন কম্পেনিয়ন ফিলিং আইৰণ চিৰাপ আৰু ব্লাড পিউৰিফায়াৰ এই 3টা দিওঁতে এবছৰত মানে 3টা কোৰ্চ কৰিবলৈ দিছিলোঁ আমি 3টা কোৰ্চ নকৰোঁতে 2টা কোৰ্চ কৰোঁতে তেওঁ আজি 5 দিন নেকি লাগিব নোৱাৰা আজি 5 দিন তো আপোনাৰ মনটো কেনেকুৱা লাগিছে এতিয়া ভাল লাগিছে বহুত চিন্তা হৈ আছিলে আপোনালোকৰ বহুতো আগত বহুত কিবা কিবি কৈছিলে হয় ৰিজাল্ট পোৱা নাছিলে তাকে